নমস্কাৰ ইগনাইট আইকিউ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আগন্তুক ADRE 2.0 আসাম পুলিচ বা আসাম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামলৈ ষ্টেটিক জিকেৰ কোনবোৰ টপিক পঢ়িলে আপোনালোকৰ জিকে পাৰ্ট 2ৰ প্ৰায় আটাইবোৰ কুৱেশ্যন কমন পৰিব তাৰ ওপৰত আলোচনা কৰিম। মই যোৱা 5 বছৰৰ আসাম গভৰ্ণমেণ্টৰ বিভিন্ন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ তথা SSCৰ বিভিন্ন এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক গ্ৰেড 3 গ্ৰেড 4 এক্সামত সহায় কৰিব। এতিয়া টপিকবোৰলৈ আহোঁ। প্ৰথমটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ। আমি সকলোৱে জানো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰতিটো এক্সামত 2 বা 4টা কুৱেশ্যন থাকেই। গতিকে আমি আগন্তুক পৰীক্ষাবোৰৰ বাবে লাষ্ট 1 ইয়েৰৰ কাৰেণ্ট এফেয়াৰ্ছ চাই যোৱাটো অতিকৈ ইম্পৰ্টেণ্ট। মোৰ ওচৰত লাষ্ট 1 ইয়েৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF আছে, যদি লাগে কমেণ্ট কৰিব। নহ'লে আপোনালোকে কোনোবা এটা ভাল ইউটিউব চেনেলৰ পৰা মন্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাই এই টপিকটো কভাৰ কৰিব পাৰিব। ইয়াৰ পাছৰ টপিকটো হ'ল লোকেশ্যন বেছড কুৱেশ্যন। তাৰ পাছত গভৰ্ণমেণ্ট স্কিমবোৰৰ বাবে আপোনালোকে ইণ্ডিয়ান এণ্ড আসাম বাজেটৰ আলোচনা কৰা কোনোবা ইউটিউব চেনেলৰ ভিডিঅ' চাই এই টপিকটো কভাৰ কৰিব পাৰিব। ইয়াৰ পাছত আছে আসাম লিটাৰেচাৰ, ফাৰ্ষ্ট আসামিজ, ষ্টেট চিম্বল, ইম্পৰ্টেণ্ট পাৰ্চনেলিটি অফ আসাম, আসাম জিঅ'গ্ৰাফী, পলিটি ইকনমিক্স, আসাম চিনেমা এণ্ড থিয়েটাৰ, জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে মুখ্যতঃ গুৰুত্ব দিব বায়'লজিৰ ওপৰত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। ইয়াৰ পাছত কাণ্ট্ৰি এণ্ড কেপিটেল, কাৰেঞ্চি, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, ইম্পৰ্টেণ্ট ৰিভলিউশ্যন যেনে গ্ৰীণ ৰিভলিউশ্যন, ৰেড ৰিভলিউশ্যন ইত্যাদি, ফাৰ্ষ্ট ইণ্ডিয়ান কেবিনেট, আসাম ৰিভাৰ ছিষ্টেম, ফেষ্টিভেল, ছ'লাৰ ছিষ্টেম, বুকছ এণ্ড অথৰ, স্পেচ কাৰেণ্ট এফেয়াৰ্ছ, এৱাৰ্ডছ, ডেইজ এণ্ড ইভেণ্ট, ৱৰ্ল্ড জিঅ'গ্ৰাফী যিবোৰ বিগেষ্ট, লংগেষ্ট, ডিপেষ্ট এইবোৰৰ পৰা আপোনালোকে বেছি গুৰুত্ব দিব। ইণ্ডিয়ান পলিটি হিষ্ট্ৰী, জিঅ'গ্ৰাফী এণ্ড ইকনমিক্স, ৱৰ্ল্ড গ্ৰাছলেণ্ড, নেশ্যনেল পাৰ্ক এটচেট্ৰা। আৰু আপোনালোকে SSC বিভিন্ন এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব আৰু গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালেও আপোনালোকে চিলেবাছৰ ওপৰত এটা আইডিয়া পাব। জিকে পাৰ্টটোৰ বাবে আপোনালোকে এই টপিকবোৰ চাই গ'লেই হৈ যাব। এতিয়া মেইন কথাটো হ'ল এই টপিকবোৰ পঢ়িব ক'ৰ পৰা। আপোনালোকে যদি বিচাৰে মই প্ৰতিটো টপিকৰ ওপৰত এটা ভিডিঅ' আগবঢ়াম, নহ'লে আপোনালোকে প্ৰতিটো টপিকৰ ওপৰত কোনোবা ভাল ইউটিউব চেনেলত এটা ভিডিঅ' চাইও আপোনালোকে গোটেই চিলেবাছখন কভাৰ কৰিব পাৰে। তদুপৰি আপোনালোকে কেইখনমান কিতাপ ফ'ল' কৰিব পাৰে জিকে পাৰ্টটোৰ বাবে। তাৰ ভিতৰত আসাম ইয়েৰ বুক, লুচেন জিকে আৰু ক্লাছ 6 to 12 NCERT। আজিলৈ ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।